আসসালামু আলাইকুম। আজি মই নতুন এটি ৰেচিপি আপোনালোকলৈ আগবঢ়াইছোঁ। ৰেচিপিটো হৈছে ৰঙালাও আগ আৰু কঁঠালৰ গুটি। তেনেহ'লে ৰঙালাও আগ আৰু কঁঠালৰ গুটিৰ কাৰণে মই কি লৈছোঁ চাওকচোন। এইফালে লৈছোঁ মই কঁঠালৰ গুটিকেইটা টুকুৰা টুকুৰি কৰি পিচ কৰি লৈছোঁ। এইফালে লৈছোঁ কেঁচা জলকীয়া 4টা আৰু এইফালে লৈছোঁ মই শুকান জলকীয়া 3টা। এইফালে নহৰুৰ থেথেলা মানে পেষ্ট বনাই লোৱা নাই। আৰু এইফালে ৰঙালাও আগখিনি মই কাটি লৈছোঁ। আৰু ৰঙালাও আগৰ আৰু কঁঠালৰ গুটি ভাজি বনাবৰ কাৰণে মই এইফালে কেৰাহী পাতি দিছোঁ। এতিয়া মই ইয়াতে প্ৰয়োজন অনুসৰি মিঠাতেল ব্যৱহাৰ কৰিম। আপোনালোকক যিমানখিনি লাগে দি দিব, মই ইমানখিনি দি দিছোঁ। এতিয়া মই ইয়াতে শুকান জলকীয়াকেইটা দি দিম। নহৰুৰ পেষ্টখিনিও দি দিছোঁ। সোৱাদ অনুসৰি নিমখ ব্যৱহাৰ কৰিছোঁ আৰু হালধিৰ গুড়ি অকণমান ব্যৱহাৰ কৰিছোঁ। কঁঠালৰ গুটি আৰু ৰঙালাওৰ পাত ভাজি বেলেগ একো ব্যৱহাৰ নকৰিব। এতিয়া মই কেঁচা জলকীয়াকেইটা দি দিছোঁ আৰু মই কাটি ৰখা কঁঠালৰ গুটিখিনিও দি দিছোঁ। কঁঠালৰ গুটিখিনি মই ৰঙচুৱা কৰি ল'ম। অকণমান ৰঙচুৱা হোৱাৰ পিছত মই ৰঙালাও আগখিনি পেলাই দিম ইয়াতে। তেনেকুৱা বিশেষ ৰেচিপি নহয়, নৰ্মেল আপোনালোকে চবেই বনাই খাইছে। তথাপিতো মই কেনেকুৱা ধৰণত মই বনাওঁ তাকে দেখুৱালোঁ। কঁঠালৰ গুটিখিনি মোৰ ৰঙচুৱা হৈ গৈছে, ইমানখিনি কালাৰ কৰি ল'ব। এতিয়া মই ৰঙালাওৰ আগখিনি ইয়াত দি দিম। এইখিনি মই গেছটো ল' ফ্লেমত দি 10 মিনিটৰ কাৰণে ঢাকনি লগাই দিম। 10 মিনিটৰ পিছত চাই আছোঁ। মোৰ ৰঙালাও আৰু আগ আৰু কঁঠালৰ গুটি 10 মিনিট হৈ গ'ল। একেৰাহে বাৰু মই ঢাকনি লগাই থোৱা নাই, মাজে মাজে মই লৰাই আছোঁ। আপোনালোকে মাজে মাজে লৰাই থাকিব, একেৰাহে থৈ নিদিব। এতিয়া মোৰ ৰঙালাও আৰু কঁঠালৰ ভাজিখন ৰেডি হৈ গ'ল। এতিয়া মই গেছ অফ কৰি দিলোঁ। মোৰ ৰঙালাও আগ আৰু কঁঠালৰ গুটি ভাজিখন ৰেডি হৈ গ'ল। তেনেহ'লে আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিছে যদি লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু মোৰ চেনেলত যদি কোনোবা নতুন মেম্বাৰ হয় প্লিজ ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। তেনেহ'লে আজি আপোনালোকক মই এৰিছোঁ।